আজি আমি গৰু নিবলৈ আহিছোঁ আৰু গৰুৰ 4টা ঠেং আছে আৰু নোম আছে আৰু 4টা ঠেং আছে আৰু কাণ 2খন আছে আৰু দাঁত 32টা আছে তাই। আমি আজি গৰু নিবলৈ আহিছোঁ। গৰু দেখিছে যদি কওক। গৰুৰ নেঙচ এডাল আছে আৰু দুপাৰী দাঁত আছে তাই। দুপাৰী দাঁত Oh my God! Wow! পালোহি। এয়া নেঙচ এডাল আছে, মাথা এটা আছে, গা এটা আছে, ভৰি 4টা আছে, কাণ 2খন আছে, চকু 2টা আছে, জিভা এখন আছে, মুখ এখন আছে, নাক এটা আছে, নাকৰ বিন্ধা 2টা আছে আৰু এখন পথাৰ। এইফালে আগচকা দাৰি নিচলা আছে। এইটো কিন্তু 2টা চকা লগা চাইকেল, 4টা নহয় আকৌ। এইফালে নেঙচডাল। গৰুৰ 2টা শিঙো আছে। এইটো টাঙোন আৰু ইয়াত গৰু ৰছী লগাই থৈ দিয়ে আৰু খুটিও থাকে ৰখাই থৈ দিব। আৰু গৰুৱে খোজোকায় আমাৰ আগতে, কিন্তু সিহঁতি 4টা ভৰিত খোজকায়। ভৰি না ঠেং? ঠেং